নগাঁও জিলাৰ জৰিয়াৰ পূব কলাডোবাত এখনি নতুন আক্ষৰিক শিক্ষানুষ্ঠান স্থাপন। আজি নগাঁও জিলাৰ জৰিয়া থানাৰ অন্তৰ্গত পূব কলাডোবা গ্ৰাম বিকাশ জাতীয় বিদ্যালয়ৰ নামেৰে এখনি নতুন শিক্ষানুষ্ঠান শুভাৰম্ভণি কৰা হয়। উক্ত শিক্ষানুষ্ঠানত আজি আনুষ্ঠানিকভাৱে মুকলি কৰে অঞ্চলৰ কিছুমান বিশিষ্ট শিক্ষানুৰাগী ব্যক্তিৰ আশা সুধীয়া প্ৰচেষ্টাৰে এখন জাতীয় বিদ্যালয় প্ৰতিষ্ঠা লাভ কৰে। অংকুৰ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে নামভৰ্তিকৰণ হোৱা পূব কলাডোবা গ্ৰাম বিকাশ একাডেমী জাতীয় বিদ্যালয় প্ৰাংগণত আজি এখনি সাধাৰণ সভা অনুষ্ঠিত হৈছে। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে কেইবাটাও মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক আৰু অৱসৰপ্ৰাপ্ত শিক্ষক উপস্থিত থাকি শিক্ষাৰ গুৰুত্ব সম্পৰ্কে ৰাইজক উদ্দেশ্যে ভাষণ আগবঢ়ায়। উপস্থিত সকলো ৰাইজক নিজৰ সন্তানক নৱ প্ৰতিষ্ঠিত বিদ্যালয়খনত নামভৰ্তি কৰে উচ্চ গুণগত মানদণ্ড সম্পূৰ্ণ শিক্ষা লাভ কৰিবলৈ আহ্বান জনায়। সভাত সভাপতিত্ব কৰে বৰালিমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি চুলতান আহমেদ চাহাবে। সভাখনৰ আদৰে বৰালিমাৰী গাঁও পঞ্চায়তৰ সভাপতি তথা এই বিদ্যালয়খনৰ মুখ্য পৃষ্ঠপোষক শ্বেখ আব্দুল্লাহ চাহাবে। সভাখনত উপস্থিত প্ৰায় শতাধিক ৰাইজক উদ্দেশ্যে আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে ভাষণ আগবঢ়ায়। নৱ প্ৰতিষ্ঠিত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ প্ৰদান কৰি ৰাইজক আশ্বস্ত কৰে আৰু বিদ্যালয়খনক প্ৰশংসা কৰি ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰিবলৈ আহ্বান কৰে। নৱ প্ৰতিষ্ঠিত বিদ্যালয়খনৰ অধ্যক্ষ আতিক আহমেদ ডাঙৰীয়াই নিজৰ চমু ভাষণ আগবঢ়ায়। শৈক্ষিক দিশত উপকৃত হ'ব পৰাকৈ গুৰুত্বপূৰ্ণ কিছু কথা আলোকপাত কৰি শেষত এনেদৰে কয় যে এই বিদ্যালয়খন ভৱিষ্যত অসমৰ আক্ষৰিক শিক্ষানুষ্ঠানসমূহৰ ভিতৰত এখন হৈ স্থান লাভ কৰিব। গতিকে সকলোৰে সহযোগিতা কামনা কৰি বিদ্যালয়খন আগবঢ়াই লৈ যোৱাত সহায়ক হ'ব বুলি আশা ব্যক্ত কৰিছে। তুমি আজিৰ পৰা স্কুল যাব নালাগে আৰু তুমি ঘৰতে পঢ়িবা, কাৰণ মাষ্টৰটো নাই স্কুলত পঢ়োৱাৰ কাৰণে তুমি চবতকৈ চোকা। তাৰ মনত মানে এইটো মায়ে কথা কোৱাৰ লগে লগে ইমান ইনস্পায়াৰ হৈছে, মটিভেট হৈছে নিজৰ ভিতৰত, সি ঘৰতেই বিভিন্ন ধৰণৰ কাৰেণ্টৰ এইটো তাৰ বয়াৰ চয়াৰ এইবিলাক লগাই পেলাই সি ভাল বনাব হৈছে যে কেনেকে পৃথিৱী পোহৰ কৰিব পাৰে। পূব বৰালিমাৰী বা পূব কলাডোবা অঞ্চলৰ মানুহ, পূব কলাডোবা অতিকৈ পিছপৰা হ'লেও এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনি পিছপৰা নহয়। আপোনালোক ধনৰ দুখীয়া হ'ব পাৰে, আপোনালোক মনৰ দুখীয়া নহয়। জনামতে আতিক ছাৰ, আপুনি এখন জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক হয়, গতিকে পূব কলাডোবাবাসী ৰাইজক প্ৰধান শিক্ষক হিচাপে আপুনি কি বাৰ্তা দিব বিচাৰে? হয়, আজি এইখন বিদ্যালয়ত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰিছে পূব কলাডোবা জ্ঞান বিকাশ জাতীয় বিদ্যালয় নামেৰে এইখন বিদ্যালয়। আজি তাৰিখ মুকলি সভাখন অনুষ্ঠিত কৰা হৈছে। ৰাইজো ইতিমধ্যে সভাখনত আহি উপস্থিত হৈছেহি। গতিকে আজি এইখন বিদ্যালয়ত যি এটা আনুষ্ঠানিকভাৱে আমি অনুষ্ঠিত কৰিছোঁ আজিৰ এই মিটিং, আমাৰ আশা খুব দীৰ্ঘ আশা খুব বহুল ভিত্তিত আমি আশা ৰাখিছোঁ এইখন বিদ্যালয়ৰ এটা আগশাৰীৰ বিদ্যালয় হিচাপে পৰিগণিত হ'ব। অসমৰ ভিতৰত যিমান আগশাৰীৰ বিদ্যালয় আছে চব আগশাৰীৰ ভিতৰত এইখন বিদ্যালয় এটা অন্যতম বিদ্যালয় হ'ব। আৰু এই অঞ্চলৰ সমূহ ৰাইজৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছোঁ যে এই অঞ্চলৰ প্ৰতিজন শিশুক আমি গুণগত মানদণ্ডৰ শিক্ষাৰে শিক্ষিত কৰি একোজন মানৱ সম্পদৰূপে এই সংসাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম। আৰু সেই উদ্দেশ্য কৰিয়েই এটা বৃহৎ ছাত্ৰত এই অঞ্চলবাসীৰ এটা কিবা এটা কৰিবলৈ আশা ৰাখি আমি আজিৰ এই অনুষ্ঠান মুকলি কৰিছোঁ, স্থাপন কৰিছোঁ। সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। চবে যাতে আমাৰ লগত সহযোগ কৰে আৰু আমিও যাতে দুৰ্গমভাৱে উন্নতিৰ পথত আগুৱাই যাব পাৰোঁ, সেয়ে আমি আশা ৰাখি কামনা ৰাখি কিছুমান শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত আমি বিদ্যালয় স্থাপন কৰিছোঁ। ধন্যবাদ ছাৰ।